Welcome to Learning 3 Languages. Learning 3 Languages লৈ স্বাগতম। যদি আপুনি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিব যাতে মই নতুন এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে সেই ভিডিঅ'টো পায়। আজি আমি এই লেসনত খোৱা বস্তুৰ বিষয়ে আলোচনা কৰিম। যদি আপুনি আপোনাৰ ল'ৰা-ছোৱালীক ইংলিছ শিকাব বিচাৰে তেন্তে মোৰ চেনেলটো নিশ্চয় চাব। অসমীয়াত তেল, ইংলিছত অইল, হিন্দীত তেল, তেল, অইল, তেল। অসমীয়াত মাহ, ইংলিছত পালছ, হিন্দীত ডাল, মাহ, পালছ, ডাল। অসমীয়াত আচাৰ বা চাটনি, ইংলিছত পিকল, হিন্দীত আচাৰ, আচাৰ, পিকল, আচাৰ। অসমীয়াত ধান, ইংলিছত পেডি, হিন্দীত ধান, ধান, পেডি, ধান। অসমীয়াত চাউল ভাত, ইংলিছত ৰাইচ, হিন্দীত চাৱল, চাউল, ৰাইচ, চাৱল। অসমীয়াত নিমখ, ইংলিছত সল্ট, হিন্দীত নমক, নিমখ, সল্ট, নমক। অসমীয়াত সাগুদানা, ইংলিছত সাগু, হিন্দীত সাগুদানা, সাগুদানা, সাগু, সাগুদানা। অসমীয়াত আচাৰ বা চাটনি, ইংলিছত চচ, হিন্দীত চাটনি, চাটনি, চচ, চাটনি। অসমীয়াত চেনি, ইংলিছত সুগাৰ, হিন্দীত শৰ্কৰা, চেনি, সুগাৰ, শৰ্কৰা। অসমীয়াত মিঠাই, ইংলিছত সুইট মিট, হিন্দীত মিঠাই, মিঠাই, সুইট মিট, মিঠাই। অসমীয়াত সেকা ৰুটি, ইংলিছত টোষ্ট, হিন্দীত টোষ্ট, সেকা ৰুটি, টোষ্ট, টোষ্ট। অসমীয়াত চাহপাত, ইংলিছত টি, হিন্দীত চায়, চাহপাত, টি, চায়। অসমীয়াত শাক-পাচলি, ইংলিছত ভেজিটেবলছ, হিন্দীত চব্জি, শাক-পাচলি, ভেজিটেবলছ, চব্জি। অসমীয়াত পানী, ইংলিছত ৱাটাৰ, হিন্দীত পানী, পানী, ৱাটাৰ, পানী। অসমীয়াত মছলা, ইংলিছত স্পাইচ, হিন্দীত মছালা, মছলা, স্পাইচ, মছালা। অসমীয়াত চুকা, ইংলিছত পাঞ্জেণ্ট, হিন্দীত ঝাল, চুকা, পাঞ্জেণ্ট, ঝাল। অসমীয়াত মিশ্ৰি, ইংলিছত চুগাৰ কেণ্ডি, হিন্দীত মিশ্ৰি, মিশ্ৰি, চুগাৰ কেণ্ডি, মিশ্ৰি। অসমীয়াত তিতা, ইংলিছত বিটাৰ, হিন্দীত তিতা, তিতা, বিটাৰ, তিতা। অসমীয়াত মিঠা, ইংলিছত সুইট, হিন্দীত মিঠা, মিঠা, সুইট, মিঠা। অসমীয়াত টেঙা, ইংলিছত চোৰ, হিন্দীত খট্টা, টেঙা, চোৰ, খট্টা। অসমীয়াত লুনিয়া, ইংলিছত সল্টি, হিন্দীত নমকিন, লুনিয়া, সল্টি, নমকিন। অসমীয়াত কেহা, ইংলিছত এষ্ট্ৰিঞ্জেণ্ট, হিন্দীত কছ, কেহা, এষ্ট্ৰিঞ্জেণ্ট, কছ। অসমীয়াত ৰাতিপুৱাৰ আহাৰ, ইংলিছত ব্ৰেকফাষ্ট, হিন্দীত নাস্তা या सुबह का खाना, ৰাতিপুৱাৰ আহাৰ, ব্ৰেকফাষ্ট, নাস্তা। অসমীয়াত দুপৰীয়াৰ আহাৰ, ইংলিছত লাঞ্চ, হিন্দীত दोपहर का खाना, দুপৰীয়াৰ আহাৰ, লাঞ্চ, दोपहर का खाना। অসমীয়াত ৰাতিৰ আহাৰ, ইংলিছত ডিনাৰ, হিন্দীত रात का खाना, ৰাতিৰ আহাৰ, ডিনাৰ, रात का खाना।